অভ্যাস। এই অভ্যাস এনেকুৱা এটা বস্তু যিয়ে আমাৰ জীৱনটো বনাবও পাৰে আৰু আমাৰ পৰা জীৱনটো কাঢ়িও ল'ব পাৰে। নিজৰ অভ্যাসবোৰ এনেকুৱা কামত লগাব লাগে যিবোৰে জীৱনৰ পিছৰ ফালে এটা পজিটিভ প্ৰভাৱ পেলায়। জিম কৰা, ব্যায়াম, ৰানিং ইত্যাদি। এইবোৰ যেতিয়া আমি আমাৰ দৈনন্দিন জীৱনত কৰিব আৰম্ভ কৰোঁ তেতিয়াতো বহুত কষ্ট হয়, কিন্তু এইবোৰৰ প্ৰভাৱ পাছৰ ফালে দেখিব পোৱা যায়। এইবোৰে আমাৰ ব্যক্তিত্বৰ প্ৰেমত প্ৰভাৱ পেলায় আৰু অকল আপোনাৰেই নহয়, বাহিৰৰ মানুহেও নিজক ওচৰে পাজৰে থকাবোৰকো আপোনাৰ উদাহৰণ দিবলৈ কৰিব মন আছে যদি তেওঁৰ নিচিনাকৈ কৰা, তেতিয়াহে এই দুনিয়াখনে তোমাৰ প্ৰেমত পৰিব। কিন্তু এই 7টা কথা বাহিৰৰ মানুহে তোমাক কেতিয়াও নক'ব। এই 7টা কাম যদি আপুনি কৰা আৰম্ভ কৰে, এমাহৰ ভিতৰতে ইয়াৰ ৰিজাল্ট পোৱা আৰম্ভ হৈ যাব। পুনৰ এই ভিডিঅ'টোৰ তলত আহি কমেণ্ট কৰি যাব। এইকেইটা কাম আপোনাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিব। ইয়াৰে সকলোতকৈ প্ৰথমে হ'ল নিজৰ শৰীৰটো ঘঁহা। যিদৰে কুঠাৰখন খৰি কাটিবৰ আগত তীক্ষ্ণ উলিয়াবলৈ ঘঁহে, কাৰণ গছ কটা মানুহজনে জানে যে তেওঁৰ দেহৰ শক্তি কুঠাৰখনৰ যিমান ধাৰ আছে সিমান সোনকালে কটা যাব। সেইধৰণে আপোনাৰ দেহত যিমান শক্তি আছে, আপুনি আপোনাৰ দেহটোক যি কামৰ বাবে তৈয়াৰ কৰিছে সিমানেই আপোনাক শেষো কৰি ৰাখিব আৰু ই আপোনাক ভাগৰৰ পৰা বচাব। আপুনি বহুত মানুহ দেখিছে চাগে যিবোৰে ব্যায়াম আদি নকৰে, অকলে ক'তো নাযায়, প্ৰত্যেক সময়তে খোৱাৰ কথা ভাবি থাকে, এলেহুৱাৰ নিচিনাকৈ বহি থাকে। যদি 1 কিলোমিটাৰ খোজ কাঢ়িবৰ বাবে কোৱা হয় তেতিয়া তেওঁলোকৰ উশাহ বন্ধ হোৱাৰ নিচিনা হ'ব। তেওঁলোকে ক'ৰবাত যোৱাৰ আগতে ভাবে যে কি গাড়ীত যাব। আৰু আপুনি এতিয়াও এনেকুৱা বুঢ়া মানুহ দেখিছে চাগে যিয়ে এতিয়াও দৌৰে। তেওঁলোকক দেখি লাগে যে তেওঁলোক ইমান বুঢ়া নহয়, ইমান বয়সো হোৱা নাই। এই সকলোবোৰৰ কাৰণ হ'ল দেহটোক কৰ্মত লগোৱাৰ বাবে। আৰু যদি আপুনি নিচা, স্মকিং আদি এইবোৰত পৰে, আপোনাৰো বয়স দুগুণ যেন লাগিব। যদি হেল্থি হৈ থাকে তেন্তে নিজৰ বয়সতকৈও কম যেন লাগে। আৰু যদি নিজকে বেছি সময়লৈকে শক্তিশালী কৰি ৰাখিব বিচাৰে, গৈ কাম কৰিব পৰা, পইচা উপাৰ্জন কৰিব, তেতিয়া প্ৰথমতে শৰীৰৰ ওপৰত চকু দিয়া আৰম্ভ কৰক। 3 গুণ উপাৰ্জন কৰিব পাৰি। তেতিয়া আপোনাৰ মগজুটোৱে ভালকৈ কাম কৰিব, হাত ভৰিবোৰক কাম কৰিব পৰা অৱস্থাত থাকিব। আৰু ইয়াৰ পিছৰ অভ্যাসটো হ'ল নিজৰ ওপৰত আত্মনিৰ্ভৰশীল হোৱা। আপুনি কেতিয়াও এইটো নিবিচাৰে যে কোনোবাই আপোনাক ক'ব আপুনি কেনেকুৱা মানুহ। আপুনি ভাল, তেতিয়া আৰু ভাল কথা। আপুনি যিমান ভাল মানুহ সেইটো ভাবি সময় নষ্ট নকৰিব। মই আপোনাৰ কথাবোৰ কেতিয়াও ক'বলৈ বাদ নিদিয়ে। আপুনি এইটো চাওক যে কোনটো বস্তু এতিয়া আপোনাৰ হাতত আছে, কোনটো কাম কৰিব লাগে। আৰু যদি আপুনি কাম এটাত সফল হ'ব নোৱাৰে, তাৰ দোষ আনৰ ওপৰত চাপি নিদিব। তেওঁৰ ওপৰত আত্মনিৰ্ভৰশীল হ'ব শিকা। নিজকে কোৱা যে মই এজন বহুত শক্তিশালী মানুহ। আপুনি যি কাম কৰিব তাতে টিকি থাকিব লাগিব। আপুনি নিজৰ মুড নিজৰ হিচাপ মতে সলনি কৰা। বেলেগ কাৰোবাৰ সলোৱা স্বভাৱ আপোনাৰ তাত সোমাই নল'ব। আৰু ইয়াৰ পাছৰ অভ্যাসটো হ'ল আৰম্ভ কৰাৰ আগতে শেষৰটো মগজু ৰাখি থোৱা। যদি আপোনাৰ একোৱেই সপোন নাই, এনেকৈ মই এখন গাড়ী ল'ব লাগিব, কালি ক'ৰবালৈ ফুৰিব যাব লাগিব, এইটো কাম কৰিব লাগিব, এনেকুৱা একো কথা আপুনি যদি নাভাবে, আপোনাৰ জীৱনটো আছে বা নাই তাৰ কোনো পাৰ্থক্যই নাথাকিব। আপুনি নিজক প্ৰমাণ কৰিবলৈ নিজৰ চকুতেই আত্মবিশ্বাস বঢ়াবলৈ সপোনটো থাকিবই লাগিব। সপোনৰ অবিহনে আপুনি গমেই নাপাব যে আপুনি কি কৰিব। আৰু এতিয়া আপুনি ঘৰৰ পৰা ক'ৰবাত গৈ আছে, গৈয়ে আছে, এতিয়া মন গ'ল তাতে ৰখি দিলা, তাত কোনো ঠাইৰ কথা ভবা নাই, আপুনি ক'ত যাব। তেতিয়া ইয়াৰ পৰা কি হ'ব? ইয়াৰ পৰা এইটোৱে হ'ব যে আপুনি ৰাস্তাই পাহৰি যাব আৰু আপুনি কেতিয়াও আপোনাৰ লক্ষ্যৰ ওচৰলৈ যাব নোৱাৰিব। কিন্তু এনেকুৱা কেতিয়াবা হয়নে যে কোনো ঠাইৰ কথা নভবাকৈ ঘৰৰ পৰা ওলোৱা নে নোলোৱা? ঘৰৰ পৰা ওলোৱা, তেতিয়া ভবা যে মই এইটো ঠাইত যাব লাগিব, কিন্তু আপুনি আপোনাৰ জীৱনটো এনেকুৱাকৈ সহজভাৱে কেনেকৈ এৰি দিব পাৰে? একোৱে নাজানে যে আপুনি ক'ত যাব লাগিব, কিন্তু এনেকৈয়ে বাছ যাব দি আছা। প্ৰথমতে এইটো জানি লোৱা যে আপোনাৰ গ'ল কি। যিকোনো এটা গ'ল বাছি লোৱা, তাৰ ওচৰত যাবলৈ মন লগাই দিয়া। মই এইটো বিশ্বাস কৰি ক'ব পাৰোঁ যে আপুনি যিটো গ'ল আৰম্ভ কৰে, ইয়াৰ পৰা সেইটো দিশলৈ ঘূৰি যোৱা আৰম্ভ কৰি দিব। আপুনিয়ে হ'ব ঘৰৰ সকলোতকৈ ডাঙৰ আৰু প্ৰভাৱশালী মানুহ। আৰু ইয়াৰ পিছৰ অভ্যাসটো হ'ল প্ৰথমতে আৰম্ভ কৰা কামটো প্ৰথমতে কৰা। আমাৰ সকলোৰে কিছুমান ইচ্ছা থাকে, কিছুমান এনেকুৱা কাম থাকে যিবোৰ প্ৰথমতে কৰিব লাগে, যিবোৰ আমি কৰি ফ্ৰী হৈ যাওঁ, পিছত কিবা বেলেগ কাম কৰোঁ। আপুনি সকলো মানুহৰে অগ্ৰাধিকাৰবোৰ জানে জানো? আপুনি জানেনে প্ৰথমতে কোনটো কাম কৰিব লাগে?
পিছত আপুনি কোনটো কাম কৰিব। যদি নাজানে মই যিবোৰ আছোঁ সেইবোৰ কৰা আৰম্ভ কৰি দিয়া। সদায় কৰা কামবোৰৰ এখন লিষ্ট বনোৱা। ৰাতিপুৱা হোৱাৰ লগে লগে আপুনি জানিব লাগে যে কোনটো কাম প্ৰথমতে কৰিব লাগে, কোনটো পিছত। কাম সকলোতকৈ আৱশ্যক, সেইটো যিয়েই কাম নহওক সেইটো প্ৰথমতে কৰা, আৰু যিটো কাম আৱশ্যক নহয় সেইটো পাছলৈকে ৰাখি দিয়া। তাৰ পৰা এইটো হ'ব যে আপোনাৰ আৱশ্যকীয় কামবোৰ সম্পূৰ্ণ হৈ যাব। আৱশ্যকীয় কামবোৰ সম্পূৰ্ণ হ'লে আপোনাকো আৱশ্যকীয় বুলি ভাবিব, আপোনাক আপোনাৰ লিষ্টত নাম্বাৰ 1ত ৰাখিব। নিজৰ কামৰ মহত্ব বঢ়াওক, কোনটো আপোনাৰ বাবে দৰকাৰী। ইয়াৰ পিছৰ অভ্যাসটো হ'ল ভবাবোৰ মাইল মিলৰ দৰে ৰাখক। আপুনি যি কামেই কৰি আছে, কোনোবাই আপোনাৰ লগত লগ হৈ কাম এটা সম্পূৰ্ণ কৰিছে, এতিয়া লগৰজনকো ক্ৰেডিট দিয়া শিকক। এতিয়া ভাবি লোৱা যে আপুনি এটা পাৰ্টিৰ আয়োজন কৰিছে, তাত বহুত মানুহক মাতিছে, আপুনি কেক কাটিছে আৰু এটা মানুহৰ মুখত দি বাকী কেকটো আপুনি খাই লৈছে। এইটো কৰা শুদ্ধ হ'বনে? নহয়, কিন্তু আপোনাৰো লাজ লাগিব আৰম্ভ হ'ব যে কেকটো সকলোৰে লগত ভগাই খাব লগা আছিল। এইটো এটা সৰু বস্তুৰ উদাহৰণে আছিল, কিন্তু এই সৰু সৰু ঠাইতে বহুত ডাঙৰ ডাঙৰ পৰীক্ষা লোৱা হয়, আৰু আপুনি এনেকুৱা সৰু সৰু পৰীক্ষাতে পাছ হ'ব লাগে। আৰু যদি আপুনি সফলতা পায় তেন্তে সেইবোৰ তেওঁলোকৰ লগত বিলোৱা শিকক, যিবোৰে আপোনাক সমৰ্থন কৰিবলৈ আগতেও ওচৰত আছিল আৰু এতিয়াও আছে। আৰু আপোনাৰ ব্যৱহাৰ আৰু স্বভাৱৰ দ্বাৰা যিমানবোৰ মানুহ প্ৰভাৱিত হ'ব, সিমানটো আপুনি ভাল লগা হ'লেও পইচাৰেও প্ৰভাৱিত কৰিব নোৱাৰিব। আৰু ইয়াৰ পিছৰ অভ্যাসটো হ'ল এটা জানিব বা বুজিব চেষ্টা কৰা, তাৰপাছত কোৱা আৰম্ভ কৰা। কেতিয়াবা আপুনি কাৰোবাৰ মাজত কাজিয়া লগা দেখা পাইছে। মানুহৰ মাজত কাজিয়া হ'লে প্ৰথমতে পৰা এটা ক'ব, তাৰপাছত আনফালৰ পৰা এটা ক'ব। দুজনে এজনৰ কথা আনজনে নুশুনাকৈ বা নুবুজাকৈ গালি পাৰি থাকে, নিজৰ ইচ্ছামতে চিঞৰি চিঞৰি ভিৰ লগাই দিয়ে। তো এনেকুৱা যদি আপোনাৰ লগত হয়, প্ৰথমতে সন্মুখৰ মানুহজনৰ কথাটো শুনা আৰু ভাবা সি কি কৈ আছে, ই শুদ্ধনে? যদি শুদ্ধও নহয়, চিধা উত্তৰ দিয়াতকৈ আপুনি প্ৰমাণ কৰি দিয়ক সেইটো শুদ্ধ নহয়। থিয়ৰীৰ মাজত থকা যুক্তিবোৰ জিকিবলৈ বহুত টান। তথ্য আপোনাৰ ওচৰত আছে, এতিয়া সন্মুখত থকাজনে একো নকয়, এতিয়া কোৱাত নহয় কৰি দেখুওৱাত বিশ্বাস ৰাখক। আৰু সকলোতকৈ শেষত এইটো যে সহযোগিতাৰ ওপৰত বিশ্বাস ৰাখক। চাই লোৱা যে যদি আপোনাৰ সোনকালে যাব মন আছে তেন্তে গুচি যোৱা। তাৰ চিধা অৰ্থ এইটোৱেই যে আপোনাৰ টীমটোৱে আপোনাৰ সকলো সমস্যাৰ লগত যুঁজিব চেষ্টা কৰিব। এইটো দৰকাৰী নহয় যে আপুনি যি কাম কৰে তাৰে লগ বনাব আৰম্ভ কৰি দিবা, বা নহ'লে সেইবোৰ কামত জড়িত মানুহকে লগত ৰাখি দিয়া। মানুহ যিয়েই নহওক, তেওঁৰ ওচৰত এনেকুৱা কথা থাকক বা এনেকুৱা মানসিকতা থাকক যে তেওঁক লগ পোৱাৰ পাছত আপোনাৰ মগজুটোৱে একেবাৰে চাফা হৈ যায়। পাছত পুনৰ আপোনাৰ মগজুটোৱে এটা নতুন শক্তিৰে ভৰি যায়। এতিয়া আপোনাৰ এনেকুৱা লাগিব যে এতিয়া এটা ডাঙৰ কৰিব পাৰিম। সেইবাবে এনেকুৱা টীম লগত ৰখাটো বহুত আৱশ্যকীয়। এই 7টা অভ্যাসে আপোনাক ডাঙৰতকৈ ডাঙৰ কাম কৰাত সহায় কৰিব। আপোনাক এইবোৰ বস্তু পোৱাই দিব যিবোৰ আচলতে আপুনি পাব লাগে। আপোনাৰ ইয়াৰ ভিতৰত যদি কোনোবা এটা কথা ভাল লাগিছে তেনে নিশ্চয় কমেণ্ট কৰি জনাব। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।